হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া বাজিছে ৰাতিপুৱা 6টা আৰু দুপৰীয়া শুয়ে আছে। মই ওলাই আহিছোঁ। মই বোলো গধূলি বেনাৰস চালোঁ, ৰাতি বেনাৰস চালোঁ, আজি এবাৰ ৰাতিপুৱা বেনাৰস চাওঁ। 6টা বজাত মানুহৰ ভিৰ চাওকচোন। 3-4 চিঞৰি ব্লগ বনাই মোৰ মাতটো ফাটিছেই চাগে। আৰু যোৱাকালি ৰাতি মোৰ টোপনি মাৰাও নহ'ল। মানে কি হ'ল, ভিডিঅ' এটা এডিট কৰি থাকোঁতে মোৰ 4:30 বাজিল। তাৰপিছত ভাবিলোঁ কি এতিয়া টোপনি মাৰাতকৈ আকৌ ৰাতিপুৱা অলপমান ঘাটৰ পৰা ফুৰিয়ে আহোঁ। এতিয়া ৰাতিপুৱা হৈ আছে বাবে গোটেই গলিবোৰ খালী হৈ আছে, দোকান পোহাৰবোৰ বন্ধ হৈ আছে। দিনত হ'লে এই গলিবোৰতে বাইকৰ কাৰণে মানুহৰ কাৰণে খোজ কাঢ়িব ঠাই নোহোৱা হৈ যায়। ভাবিছিলোঁ এই ৰাতিপুৱা চাগে ঘাটত মানুহ কম থাকিব, কিন্তু চাওকচোন পুৰা মানুহ ভৰ্তি হৈয়ে আছে দেখোন। কিবা মানে মানুহ বেছিয়ে থাকে, মানে গংগাত গা ধুব অহা মানুহ থাকে ন, তো বহুতে ইয়াতে গা ধুব আহিছে। ইয়াতে গংগাত গা ধুই নিজৰ পাপ ঠাণ্ডা আছে। ভাবিছিলোঁ ৰাতিপুৱা চাগে ঘাটত মানুহ কম হ'ব, কিন্তু মানুহ দেখোন বেছিহে আছে। ৰাতিপুৱাৰ ভাগত বেছিভাগ নাও আছে বৰ্তমান জিৰণি অৱস্থাত, কাৰণ বৰ্তমান টুৰিষ্ট ইমান বেছি নাই। কিছুমান নাও চলি আছে বাৰু। ইয়াৰ পৰিৱেশটো অলপমান মানে বেলেগ, কিবা এটা ইউনিক পৰিৱেশ মানে হা, ভালো লাগে এট দ্য ছেম টাইম। মানে অলপমান এনেকুৱা যেন লেতেৰা নেকি, মানে সেনেকুৱা নেকি, অলপ সেনেকুৱা ফিল হয় আৰু। আপোনালোকে বহুতে চাগে গম পায় এই বাৰাণসী নামটো কিয় হ'ল। মানে এই চহৰখন বৰুণা আৰু আছী দুখন নদীৰ মাজত আছিলে। ত' দুখন নদীৰ নাম লগ লাগি বৰুণা আৰু আছী লগ লাগি বাৰাণসী হ'ল। এইবিলাক চাগে এটা সময়ত ৰজা মহাৰাজৰ চাগে অট্টালিকা আছিল চাগে, মোৰ ভুলো হ'ব পাৰে, নাজানো বাৰু। আৰু এইফালে এখন মণিকৰ্ণিকা ঘাট। মই যদি পাৰোঁ এই নাওখনৰ এইফালে যাই ফালে অলপ পাৰিলে ভাল ভাল শ্বট লওঁ, যদি গালি চালি নাপাৰে। কিয় আঠটাই বাজিল যদিকে এতিয়া মই যাই থাকোঁ ৰুমলৈকে। এতিয়া মোক যদি কোনোবাই সোধে কি আছে বেনাৰছত, বেনাৰছত কি আছে ক'ব নোৱাৰি, বেনাৰছত কি আছে বুজিবহে পাৰি। আৰু সেয়া বুজিবৰ কাৰণে আপুনি বেনাৰছত আহিব লাগিব। সঁচাকৈ আচৰিত বেনাৰস। বাৰু বহুত হ'ল ঘাটৰ চিনেমেটিক দৰ্শন। এতিয়া পটপট ৰুমলৈকে যাওঁ আৰু 9টা বজাৰ পৰা 11টা বজাৰ ভিতৰত আমাৰ কাশী বিশ্বনাথত ৰুদ্ৰাভিষেক আছে। দোকানবোৰত গৰম গৰম জিলাপি আৰু চব্জি কচৰি খাব ইচ্ছা যাই আছে বাৰু, কিন্তু মন্দিৰত যাম যিহেতুকে এতিয়া খোৱা নাই খোৱাৰ। মই বাৰু ৰুম আহি পালোঁ, কিবা সাৰ পাইছে নে পোৱা নাই বা, দেখিছে উঠাই নাই। মই ঘূৰি ফুৰি আহি পালোঁ, তেওঁ উঠিব হোৱাই নাই। এই উঠ, দিটো বনাওঁ। 8:30 বাজি গ'ল, উঠছো বোলে। বিচনাতে আছে, সি উঠছো বোলে। আজি আমি যাম হা ৰাইজ, মানে আজি আমি ঘৰত যাম, কিন্তু আজিও ছেম নাটক। আমাৰ টিকেট এতিয়ালৈকে কনফাৰ্ম হোৱা নাই, ত' অলপমান সন্দেহ আছে মানে টিকেটটো হয় নে নহয়। আৰু যদি নহয় মই থাকি দিম আৰু দুদিনমান নহয় মানে 1-2 দিন থাকি দিম আৰু টিকেট নোপোৱালৈকে। ইমান বেছি টেনশ্যন লৈ থাকি লাভ নাই আৰু, কিবা এটা হ'ব আৰু। গাইজ এটা বহুত ধুনীয়া ভিডিঅ' এটা বনাইছে হা, মানে একচুৱেলি ধুনীয়া ভিডিঅ' হৈছে। যিহেতু মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে চাব এবাৰ। হ'ব দে, এটা ভিডিঅ' কিমান চা, মানে ভিডিঅ'টো ভাল হৈছে, সঁচাকৈ ভাল হৈছে বাৰু। হ'ল বুলি ৰাতিৰ পৰা মোটামুটি এই মিনিমাম 40-50 হাজাৰ চাইছে ভিডিঅ'টো। মোৰ মোবাইলত স্পেচো নাই, য'ত যি দেখিছোঁ স্মল ডিটেইলছ মানে চব কেপচাৰ কৰি আছোঁ। মানে বহুত শ্বট আছে, মানে মোৰ চাগে টোটেল কিমান আছে 1 মিনিট চাই কৰি আছোঁ। মোৰ মোবাইলত বৰ্তমান টোটেল ভিডিঅ'ছ আছে 2278। বিনা কথা ইয়াক কৈ থাকি লাভ নাই, মই গা পা ধুই লওঁ, বাকী ই যাব নাযায় নাই। চ' এতিয়া আমি গা পা ধুই ৰেডি হ'লো। ঋতু বনাটো পুৰা একদম গামোচা আৰনাই চব লৈ আহিছে। ময়ো গামোচা আনিছোঁ বাৰু, গামোচাখন লৈ লওঁ। ময়ো ধুনীয়াকৈ ৰেডি চেডি হৈ ল'লো। নাচিব নাজানে জোতা লগাই খাম। আজি ধুনীয়াকৈ দুয়োটাই পুৰা গামোচা চামোচা লৈ ওলাই আহিছোঁ। মন্দিৰৰ ভিতৰত মোবাইল চোবাইল যিমান নিদিয়ে, যিহেতু মোবাইল চোবাইল থবৰ কাৰণে দোকানবিলাকত এনেকুৱা ধৰণৰ লকাৰৰ ব্যৱস্থা আছে। এতিয়া এইখিনি হ'ল জেনেৰেল লাইনৰ কাৰণে, এইটো হৈছে জেনেৰেল লাইন। আৰু আপুনি যদি ৰুদ্ৰাভিষেকৰ টিকেট কাটে, সেইটো লাইন গেটৰ এইফালেৰে। মন্দিৰৰ পৰা অলপ আগতে আছে শ্ৰী কাশী বিশ্বনাথ হেল্প চেণ্টাৰ। আপোনালোকে যদি অনলাইন বুকিং নকৰে, তেতিয়াহ'লে ইয়াত আহি অফলাইন বুকিং কৰিব পাৰিব। আমাৰ মানে টিকেটটো এই হোৱাটছএপ নাম্বাৰটোত দি দিলে হ'ল, তেওঁলোকে প্ৰিণ্ট কৰি ওলাই দিব। আমি বিশ্বনাথ কাশীৰ কৰিডৰৰ ভিতৰত আহি পালোঁ। বাকী ইয়াতে মোবাইলবিলাক জমা দিব লাগিব, ভিতৰত নিব নিদিয়ে। গতিকে বাকীখিনি আপোনালোক কি হয় আহিবলৈ কৈ আছোঁ।
আমাৰ পূজা চূজা হৈ গ'ল আৰু এটা কথা কৈ থৈ দিওঁ, আপোনালোকে যদি আহে পাৰিলে অনলাইন টিকেটটো কৰি ল'ব, কাৰণ পূজাখন বহুত ভালকে কৰায়। এতিয়া যিখিনি ইয়াৰ লোকেল মানুহ তেওঁলোকৰ কথা বেলেগ, আমি ইমান দূৰৰ পৰা আহিম, আহি পেলাই যদি এটা দিন ইয়াত খেদাব লগা যদি হয় আপোনাৰ খৰচো বেছিহে হৈ যাব। আৰু এই দুটা পিছত টিকেটৰ এটা বস্তু ভাল, মানে পুৰোহিতৰ চাৰ্জ, বস্তু বাহিনীৰ চাৰ্জ গোটেইখিনি ইনক্লুডিং আছে, আমি কাকো আকৌ দিব নালাগে এক্সট্ৰাকে। এতিয়া মন্দিৰৰ ভিতৰতো মোবাইল দিব নিদিয়ে দিয়কচোন, আপোনালোকে ইয়াৰ পৰাই চাই লওক। আৰু এইটো মন্দিৰটো ইয়াৰ পৰা এইখিনি দেখাব পাৰিম আৰু ইয়াতকে বেছি পাৰা নাযাব। এইটোৱে হৈছে কাশী বিশ্বনাথ মন্দিৰৰ কেম্পাছ, আৰু সেই কেম্পাছৰ ভিতৰত মোবাইল চোবাইল হওক বা যিকোনো ইলেক্ট্ৰনিক আইটেমছ নিব নিদিয়ে। মোৰ বিৰাট টোপনি লাগিছে, মানে কি হ'ল ৰাতি টোপনি নামাৰিলোঁ, বা গাড়ী মটৰৰ হাল্লা চাব, বা কনষ্ট্ৰাকশ্যনৰ হাল্লা চাব, মানে বেনাৰছখন একফালে যিমান শান্ত আনফালে সিমানেই বেছি মানে হুলস্থুল। আৰু এইফালে আৰু আমাৰ দুটাই ভোক লাগিছে, ইয়াৰ ওচৰতে যি পাওঁ কিবা এটা খাই ল'ব লাগিব, কাৰণ বেয়া ভোক লাগিছে। মানে ইয়াততো ৰাতিপুৱা সেই কচুৰি চব্জি আৰু জিলাপিয়ে পায়, বেলেগটো নাই। আৰু সেইখনে মেনু আহি গ'ল আমাৰ কচুৰি চব্জি, লাগি আছে না খাব পাৰিছোঁ, আৰু খাব লগা বস্তু নহয়। এইবোৰ খাই পেটটো গৰম হৈ উঠিল, গতিকে নাৰিকলৰ পানী খাই এতিয়া পেটটো ঠাণ্ডা পেলাওঁ। নাৰিকলৰ বাকী যি হওক, এই বস্তুটোৱে মেইন বস্তু। নট বেড একেবাৰে পৰাই ওলাইছে। বাৰু ৰুম আহি পালোঁ আমি, বেয়া গৰম লাগিছে কিবা। ইফালে আৰু ট্ৰেইনৰ টিকটটো এতিয়ালৈকে আকৌ হোৱাই নাই, হয়ে নে বা নহয়েই সেইও এটা চিন্তা। আগফালে এটা বেগ, পিছফালে এটা বেগ, বেগে বেগ হৈ গৈছে, বজাই কৰাই আছোঁ জীৱনটোত। বাই 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 বাই। বাৰু এতিয়া আমি হোটেলৰ পৰা ওলালোঁ, মোৰো অলপ মূৰটো বিষাই আছে, ক'তো যাব ইচ্ছা নগ'ল, সেইকাৰণে এই বেগবিলাক লৈ পেলাই সেইকাৰণে বৰ্তমান আমি দুটা আহি আশী ঘাটতে বহি আছোঁ। ইয়াত মানে টোটেল 80টা ঘাট আছে, আৰু প্ৰতিটো ঘাটৰ নামে এই ৱালখনত লিখা আছে। আজি এতিয়া আৰু ক'তো যাব ইচ্ছা যোৱা নাই কিবা, আৰু ইয়াতে বহি থাকি ভাল লাগি আছে। ওচৰতে এখন কেফে এখন আছে, যিখন বহুত বেছি ভাল বোলে, মানে আহোঁতে ট্ৰেইনত লগ পোৱা দাদাজনে কৈছিলে, গতিকে তাতে যাওঁ। এতিয়া আমি আহিছোঁ ভাটিকা নামৰ কেফেখনত। কেফেখনৰ ইণ্টেৰিয়ৰ বহুতেই বেছি ধুনীয়া, বহুতেই বেছি মানে এস্থেটিক, কিউট যি কয় আৰু। আৰু ইয়াৰে প্লাছ পইণ্টটো হ'ল ইয়াৰ পৰা 80 ঘাটৰ এটা ধুনীয়া ভিউ পাই দেখা যায়। আমি এতিয়া ফ্ৰেছ জুচ লওঁ আৰু এপল পাই লওঁ, কাৰণ ইয়াৰে এপল পাইটো বোলে বহুত ফেমাছ, সেইটো ট্ৰাই কৰি চাওঁ। এতিয়াও মেইন বস্তুটো আহি পোৱাই নাই, আৰু এয়া আমাৰ মেইন বস্তু এপল পাই উইথ আইচক্ৰীম। এতিয়া মইতো আগতে কেতিয়াও এপল পাই খাই পোৱা নাই, কেনে লাগে ট্ৰাই কৰি চাওঁ আজি ফৰ দ্য ফাৰ্ষ্ট টাইম। মই আগতে খাই পোৱা নাছিলোঁ, কিন্তু টেষ্টটো সঁচাকৈ ভাল লাগিছে। বাকী চব ঠিকে আছিলে, আমাৰ এটা বস্তু ভুল হ'ল, মানে এই এপল পাইৰ লগত আমি কফি দিব লাগিছিলে। এপল পাইৰ লগত কফিৰ কম্বিনেশ্যনটো বেছি ভাল লাগিব। ইয়াত বাৰু খাই ভালে লাগিল, বস্তুৰ দাম অলপমান বেছি। এতিয়া 4:30 অলৰেডি বাজিল, আছোঁ 80 ঘাটত। চ' আমি আজি ধুনীয়াকৈ আৰতি চাব পাৰিম 80 ঘাটত। বাকী যদি ট্ৰেইনৰ টিকট কনফাৰ্ম হৈ ঘৰ গুচি যাম, আৰু যদি কিবা নহয় থাকি দিম। ইমান মাথা মাৰি থাকি লাভ নাই, যিটো অপশ্যন থাকে সেইটো অপশ্যন চুজ কৰিলে হ'ল। মিঠাতে চিন্তা কৰি থাকিলে কি হ'ব। এতিয়া আৰু এক কাপ লেমন টি ল'লোঁ, মানে চাহকাপ খাই মই বিৰাটেই ভাল পাইছোঁ। মই এই ঘাটৰ লেমন টিৰ একেবাৰে দিৱানা হৈ গৈছোঁ। থেংক ইউ। এয়া 3 নম্বৰ কাপ, মানে টেষ্টটো বহুত ভাল লাগিছে। মছলা আছে, নিমখ আছে, লাল চাহৰ দৰে টেষ্ট এটাও আছে। गोलमरीच ले लीजिए, चाट मसाला ले लीजिए, जगजीरा ले लीजिए 2 वाला, और काला नमक ले लीजिए। গাইছ, এই চাহকাপ কেনেকৈ বনাই মই এবাৰ সুধি ল'লোঁ। ঘৰত যাই প্ৰথম কাম এই চাহকাপ বনাই ট্ৰাই কৰিম, আৰু তেতিয়া আপোনালোকক ট্ৰাই কৰি চাব পাৰিব আৰু জনাব কেনে পায়। জীৱনে অটো টেঙা দি আছে, আৰামছে লৈ আছে, এই চাহৰ অকণমান টেঙা খাব নোৱাৰে। আৰতি হৈ গ'ল, আৰু এটা গুড নিউজ আছে, আমাৰ ট্ৰেইনৰ টিকেট কনফাৰ্ম হৈ গ'ল। এতিয়া 8টা বাজি গ'ল, আৰু 11টা ট্ৰেইন আছে যিহেতুকে। এতিয়া আৰু কিবা এটা খাই লৈ ষ্টেচনলৈকে যাওঁ। যোৱা 4 দিনত বহুত বেছি ভাল লাগিল, বহুত কিবা এটা ইউনিক এক্সপিৰিয়েঞ্চ কৰিলোঁ। আকৌ কেতিয়াবা আহিম, আকৌ কিছুমান নোযোৱা ঠাইবোৰ এক্সপিৰিয়েঞ্চ কৰিম। এতিয়া আমি 80 ঘাটৰ পৰাই এখন অটো উঠি ল'লোঁ, ষ্টেচনলৈকে যাম। তাতে অটোখন একেবাৰে ফাষ্ট এণ্ড ফিউৰিয়াছ চলোৱা দিছে। আৰু আমি ষ্টেচন আহি পালোঁ। ষ্টেচনৰ ওচৰত বৰ বিশেষ বেলেগ বস্তু নাই যিহেতু আমি এতিয়া পুৰি আৰু চব্জিয়ে খাওঁ। খোৱা লোৱা কৰি ল'লোঁ, কাৰণ ৰাতি আমাৰ ট্ৰেইন আছে 11টা বজাত, আৰু 11টা বজাত যিটো ট্ৰেইন আছে আমাক ডিনাৰ নিদিয়ে। আহি পোৱাৰ দিনাও কৈছিলোঁ, ইয়াত দেখোন ষ্টেচনৰ বাহিৰতে বহুত মানুহ শুই থাকে। মানে আমাৰ গুৱাহাটীত কি হয়, ভিতৰত কেইজনমান থাকে শুই, ইয়াত বাহিৰ ভিতৰত চবতে। ইমান হাল্লা চিল্লা আৰু ইমান ঠেকা ঠেকিৰ মাজত মানুহখিনিৰ টোপনি কেনেকৈ আহে মই সেইটোৱে বুজি নাপাওঁ। কিবাকে ট্ৰেইনখন আহি পেলাই হ'ল আৰু বেয়া টোপনি লাগিছে, বেয়া ভাগৰো লাগিছে। ইন্তহা হৈ গই ইন্তজাৰ কি
जरा ध्यान दीजिए। आईना कुछ खबर मेरे यार की। আৰু ফাইনেলি আমাৰ ট্ৰেইনখনো আহি পালে এইবাৰো মাজৰ চিটটোৰ ওপৰৰ চিটটোৱে পাইছোঁ উপায় নাই আৰু কপালৰ দুখ বাৰু তেনেকুৱা মোৰ এতিয়া বিৰাট টোপনি লাগিছে ভিডিঅ' চাই ভাল পালে যদি লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ মই এনেকুৱা ট্ৰেভেল ভিডিঅ' বনাব বিচৰা নাই সেই জনাবচোন এতিয়া বাই গুড নাইট